Hello everyone, welcome to my channel Learn with Muxina. আজি আমি ডিসকাস কৰিম ফান্ডামেন্টাল ৰাইটছৰ বিষয়ে অৰ্থাৎ মৌলিক অধিকাৰৰ বিষয়ে যেটো এটা খুবেই ইম্পৰ্টেন্ট টপিক হয় এডিআৰৰ কাৰণেও লগতে টেটকাম ৰিক্ৰুটমেন্টৰ কাৰণেও আৰু এইচএস ফাৰ্ষ্ট ইয়াৰৰ পলিটিক্যাল সায়েন্সৰ এটা খুবেই ইম্পৰ্টেন্ট টপিক হয় ইয়াৰ পৰা দেখা যায় বহুতখিনি কোৱেশ্চন পৰীক্ষাত আহে গতিকে এই কনসেপ্ট আমি ধুনিয়াকে সাম এটা ডিটেইলছত ডিসকাস কৰিম আমি তো প্ৰথমতে আমি সাম মৌলিক অধিকাৰ মানে কি মৌলিক অধিকাৰ মানে হৈছে সেইবিলাক অধিকাৰ যিবিলাক অধিকাৰৰ যোগেদি এজন ব্যক্তিয়ে নিজৰ যেটো প্ৰতিভা আছে নিজৰ যেটো ব্যক্তিত্ব আছে সেইটো বিকাশ কৰিব পাৰে বা প্ৰকাশ কৰিব পাৰে অৰ্থাৎ এই মৌলিক অধিকাৰ সমূহৰ অবিহনে এজন ব্যক্তিয়ে নিজৰ ব্যক্তিত্ব কেতিয়াও বিকাশ কৰিব নোৱাৰে এতিয়া চাও যে মৌলিক অধিকাৰৰ ধাৰণা যেটো আছে এই মৌলিক অধিকাৰৰ ধাৰণাটো ভাৰতীয় সংবিধানে আমেৰিকাৰ পৰা আনিছে ইয়াৰ পিছৰটো হৈছে যে মৌলিক অধিকাৰবিলাক ভাৰতীয় সংবিধানৰ তৃতীয় অধ্যায়ত আছে আমাৰ যেনেকৈ ভাৰতীয় সংবিধানৰ অধ্যায় 22 টা আছে সেই 22 টা অধ্যায়ৰ তৃতীয় অধ্যায়ত মৌলিক অধিকাৰবিলাক আছে এতিয়া আমি চাম যেহেতু আমাৰ ভাৰতবৰ্ষত আগতে 7টা মৌলিক অধিকাৰ আছিল যদিও 1978 44তম সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ তালিকাৰ পৰা বাতিল কৰা হৈছে অৰ্থাৎ কেনসেল কৰা হৈছে তো বৰ্তমান আমাৰ মৌলিক অধিকাৰ হৈছে 6টা আৰু সেই 6টা মৌলিক অধিকাৰৰ বিষয়ে আমি এতিয়া ডিটেইলছত ডিসকাস কৰিম প্ৰত্যেকটো আৰ্টিকলৰ বিষয়ে ডিসকাস কৰিম তো প্ৰথমটো আমি মৌলিক অধিকাৰ চাও মৌলিক অধিকাৰটো হৈছে প্ৰথমটো সমতাৰ অধিকাৰ অৰ্থাৎ এই শব্দটো তাৰ অৰ্থ নিহিত হৈ আছে সমতা মানে হৈছে সমান অৰ্থাৎ ভাৰতবৰ্ষত বসবাস কৰা প্ৰত্যেকজন ব্যক্তি ইয়াত সমান বুলি কোৱা হৈছে 14 পৰা 18 নম্বৰ অনুচ্ছেদলৈকে সমতাৰ অধিকাৰৰ বিষয়ে উল্লেখ কৰা হৈছে এতিয়া প্ৰথম যেটো আৰ্টিকল আছে 14 এই 14 কিহৰ বিষয়ে কৈছে আমি চাও 14ত কৈছে যে আইনৰ চকুত সকলো সমান আইনে সকলোকে সমানে ৰক্ষণাবেক্ষণ দিব লাগিব সকলোকে সমান চকুৰে চাব লাগিব এই কোৱেশ্চনটো আহি থাকে যে কোনটো আৰ্টিকলত আইনৰ চকুত সকলো সমান বুলি কৈছে তেতিয়া আমাৰ লিখিব লাগিব যে 14 নম্বৰ যেটো আৰ্টিকল আছে সেইটোত আইনৰ চকুত সকলো সমান বুলি কোৱা হৈছে পিছৰটো হৈছে আমাৰ 15ত কৈছে যে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ গতিকে ভাৰতবৰ্ষত বসবাস কৰা প্ৰত্যেকজন নাগৰিকক ৰাষ্ট্ৰই সমান বিহেভ কৰিব লাগিব সমান আচৰণ কৰিব লাগিব কাৰো প্ৰতি ভাল বিহেভ কাৰো প্ৰতি বেয়া বিহেভ কৰিব নোৱাৰিব অৰ্থাৎ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ৰাষ্ট্ৰই কোনো নাগৰিকৰ প্ৰতি পৃথক পৃথক আচৰণ কৰিব নোৱাৰিব সম আচৰণ কৰিব লাগিব ইয়াৰ পিছৰ হৈছে 16 তো 16 কিহৰ বিষয়ে কৈছে 16ত কৈছে যে চাকৰিৰ ক্ষেত্ৰত সকলোকে সমান সুযোগ দিয়া হ'ব অৰ্থাৎ চৰকাৰী চাকৰি সকলোৰ বাবে সমানকৈ মুকলি কৰি দিয়া হ'ব ইয়াৰ লগতেও অনুসূচিত জাতি অনুসূচিত জনজাতি আৰু পিছপৰা সম্প্ৰদায়ৰ কাৰণে আছুতীয়াকৈ আসন সংৰক্ষণৰ ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে ইয়াৰ পিছতে হৈছে আমাৰ 17 নম্বৰত কোৱা হৈছে যে অস্পৃশ্যতাক বৰ্জন কৰা হৈছে এইটো আহি থাকে পৰীক্ষাত কোনটো আৰ্টিকলত অস্পৃশ্যতাৰ কথা উল্লেখ কৰিছে অৰ্থাৎ অস্পৃশ্যতাক বৰ্জন কৰাৰ কথা কৈছে তো 17 নম্বৰ অনুচ্ছেদত অস্পৃশ্যতাক বৰ্জন কৰাৰ কথা কৈছে এতিয়া অস্পৃশ্যতা মানে কি অস্পৃশ্যতা মানে হৈছে উচ্চ নিচ সৰু ডাঙৰ ভেদাভেদ কোনো ভাৱ নাই ভাৰতবৰ্ষত বসবাস কৰা প্ৰত্যেকজন ব্যক্তিয়ে সমান ৰাষ্ট্ৰীয় সকলোকে সমান চকুৰে চাব লাগিব আৰু সকলোকে সমান মৰ্যাদা দিব লাগিব ইয়াৰ পিছত হৈছে আমাৰ 18 নম্বৰ অনুচ্ছেদত কোৱা হৈছে যে কেৱল দুটা দিশত ৰাষ্ট্ৰই কোনো নাগৰিকক উপাধি প্ৰদান কৰিব পাৰিব আৰু সেই দুটা দিশ হৈছে এটা হৈছে শিক্ষা আৰু এটা হৈছে সামৰিক মানে শিক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰই কোনো নাগৰিকক উপাধি দিব পাৰিব টাইটেল দিব পাৰিব আৰু এটা হৈছে সামৰিক সৈন্য বাহিনীৰ ক্ষেত্ৰতো ৰাষ্ট্ৰই কোনো নাগৰিকক টাইটেল দিব পাৰিব
ইয়াৰ লগতে কোৱা হৈছে যে ভাৰতবৰ্ষৰ কোনো জনসাধাৰণে বিদেশী ৰাষ্ট্ৰৰ পৰা কোনো উপাধি গ্ৰহণ কৰিব নোৱাৰিব। তো এইকেইটা আছিলে আমাৰ 14, 15, 16, 17 আৰু 18টা। এইবাৰ আছে 3টা বেদ আছে 2টা 5টা অনুচ্ছেদত বিশেষকৈ সমতাৰ অধিকাৰৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াৰ পিছৰ যেটো আমাৰ মৌলিক অধিকাৰ আছে সেই মৌলিক অধিকাৰটো হৈছে আমাৰ স্বাধীনতাৰ অধিকাৰ। এই স্বাধীনতাৰ অধিকাৰটো 19 পৰা 22 নম্বৰ অনুচ্ছেদলৈকে উল্লেখ কৰা হৈছে। তো 19 নম্বৰত কৈছে যে বিশেষকৈ 19 নম্বৰ অনুচ্ছেদে নাগৰিকসকলক 6টা দিশত স্বাধীনতা অৰ্পণ কৰিছে। সেই 6টা দিশ হৈছে নাম্বাৰ 1 বাক স্বাধীনতা আৰু মতামত প্ৰকাশৰ অধিকাৰ। আমি যে কথা কওঁ বা এজনে আনজনৰ লগত মতামত প্ৰকাশ কৰোঁ, এই মতামত প্ৰকাশৰ অধিকাৰ ভাৰতীয় সংবিধানৰ 19 নম্বৰ অনুচ্ছেদে আমাক প্ৰদান কৰিছে। তাৰ পিছৰটো হৈছে আমাৰ 19 গৈছে, এতিয়া আহিছে 20। 19ৰ 1 গ'ল। 2 নম্বৰটো হৈছে আমাৰ অস্ত্ৰ শস্ত্ৰ নোহোৱাকৈ একেলগে শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ। আমি সকলো একেলগে বসবাস কৰিম, কিন্তু কেনেকৈ কৰিম? শান্তিপূৰ্ণ উপায়েৰে কৰিম, কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ আমি ব্যৱহাৰ নকৰিম। 3 নম্বৰত কৈছে যে সংস্থা বা সংগঠন গঠনৰ অধিকাৰ। আমাৰ যেতিয়া কোনো এটা সংস্থাৰ প্ৰয়োজন হ'ব, কোনো এটা সংগঠনৰ প্ৰয়োজন হ'ব, তেতিয়া আমি নিজৰ ইচ্ছামতে সংস্থা বা সংগঠন গঠন কৰিব পাৰিম। 4 নম্বৰত কৈছে যে ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘূৰি ফুৰাৰ অধিকাৰৰ কথা কৈছে। যাৰ য'তে মন যাব ঘূৰি ফুৰা, সেইজন ব্যক্তি তাতে গৈ পেলাই ঘূৰি ফুৰিব পাৰিব, ইয়াত কোনোবাই আহি বাধা দিব নোৱাৰিব। 5 নম্বৰত কৈছে যে ভাৰতবৰ্ষৰ যিকোনো অঞ্চলতে বসবাস কৰাৰ অধিকাৰ। কাৰোবাৰ মন গৈছে গুৱাহাটীত বসবাস কৰিব, কাৰোবাৰ মন গৈছে বেলেগ ঠাইত বসবাস কৰিব, সেইজন ব্যক্তি তাতে গৈ পেলাই বসবাস কৰিব পাৰিব, ইয়াত আহি পেলাই কোনে বাধা দিব নোৱাৰিব। আৰু 5 নম্বৰটো হৈছে যে নিজৰ যোগ্যতা আৰু দক্ষতা অনুসৰি যিকোনো ব্যৱসায় বা বৃত্তি কৰিব পাৰিব। যাৰ যেনেকুৱা সামৰ্থ্য অনুসৰি যিকোনো ব্যৱসায় কৰিব পাৰিব, ইয়াত কোনোবাই আহি পেলাই বাধা দিব নোৱাৰিব। তো এইখিনি আছিল আমাৰ 19 নম্বৰ অনুচ্ছেদ। 19 নম্বৰ অনুচ্ছেদে বিশেষকৈ এই 6টা দিশত আমাৰ ভাৰতীয় নাগৰিকসকলক স্বাধীনতা অৰ্পণ কৰিছে। ইয়াৰ পিছৰটো হৈছে আমাৰ 20 নম্বৰ অনুচ্ছেদ। 20 নম্বৰ অনুচ্ছেদেও 19 নম্বৰৰ নিচিনা 3টা দিশত নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ কথা উল্লেখ কৰিছে। নাম্বাৰ 1 হৈছে এজন ব্যক্তিক যদি তেওঁ আইন অমান্য কৰে তেতিয়াহে তেওঁক আটক কৰিব পাৰিব বা গ্ৰেপ্তাৰ কৰিব পাৰিব, নহ'লে কিন্তু কোনো ব্যক্তিক আটক কৰিব নোৱাৰিব। 2 নম্বৰত কৈছে যে এজন ব্যক্তিক যেতিয়া আটক কৰে তেওঁক লগে লগে কি কৰিব লাগিব? আটক কৰাৰ কাৰণটো জনাব লাগিব। আৰু লগতে কৈছে এজন ব্যক্তিক এটা দোষ কৰিলে সেই দোষৰ কাৰণে দুবাৰতকৈ শাস্তি দিব নোৱাৰিব। এবাৰ দোষ কৰিছে তো এবাৰেই শাস্তি পাব। 3 নম্বৰত কৈছে যে এজন ব্যক্তিক তেওঁ নিজৰ বিৰুদ্ধে সাক্ষী দিবলৈ বাধ্য কৰাব নোৱাৰিব। এই 3টা দিশত ৰক্ষণাবেক্ষণ দিয়াৰ কথা আমাৰ যিটো 20 নম্বৰ অনুচ্ছেদ আছে, এই 20 নম্বৰ অনুচ্ছেদে আমাক প্ৰদান কৰিছে। ইয়াৰ পিছৰটো অনুচ্ছেদ হৈছে আমাৰ 21 নম্বৰ অনুচ্ছেদ। আৰু এই 21 নম্বৰ অনুচ্ছেদে বিশেষকৈ এটা স্পেচিয়েলি কথা কৈছে যে আইনে নিৰ্ধাৰণ কৰি দিয়া ব্যৱস্থাৰ বাহিৰে কোনো এজন ব্যক্তিক তেওঁৰ ব্যক্তিগত যিটো সম্পত্তি আছে আৰু ব্যক্তিগত জীৱন আছে আৰু ব্যক্তিগত স্বাধীনতাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। 22 নম্বৰ অনুচ্ছেদত কোৱা হৈছে যে কোনো এজন লোকক আটক কৰিলে তেওঁক আটক কৰাৰ কাৰণটো জনাব লাগিব, অৰ্থাৎ গ্ৰেপ্তাৰ কৰিলে তেওঁক গ্ৰেপ্তাৰ কৰাৰ কাৰণ জনাব লাগিব আৰু 24 ঘণ্টাৰ ভিতৰত বিচাৰকৰ ওচৰত নি পেলাই হাজিৰ কৰাব লাগিব। তো আজিৰ এইখিনি আছিলে ভিডিঅ', অৰ্থাৎ বাকী আমি 3টা ভ্ৰমণৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মৰ অধিকাৰ, শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, এই অধিকাৰবিলাকৰ বিষয়ে আমি নেক্সট ক্লাছত ডিছকাছ কৰিম। তো অহা যিবিলাক ক্লাছ আছে সেইবিলাক পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।